আমাৰ অসমীয়া মানুহৰ চবতকৈ ডাঙৰ সমস্যাটো কি জানেনে? বা আমাৰ অসমীয়া জাতিটো বা আমাৰ অসমখন যে আগবাঢ়িব যে পৰা নাই, তাৰ চবতকৈ ডাঙৰ সমস্যাটো কিহৰ কাৰণ জানেনে? বা কাৰণটো কি জানেনে? আমাৰ অসমীয়াৰ মাজত নহয় একতাটো নাই। আমি অসমীয়াৰ লগত আমি হিংসাত্মক ভাৱ এটা লৈ কিনে চলোঁ। এইটো আপোনালোকে মই ক'লেও বা কি বা নক'লেও বা কি, এনেই ওচৰে পাঁজৰে পৰা নজৰ দি কিনে চাওক। আমাৰ অসমীয়াৰ মাজত আচলতে আমাৰ একতাটো নাই, আৰু এইটো আমাৰ চবতকৈ ডাঙৰ সমস্যা। কিন্তু আমাৰ অসমখনত আহি পেলাই যে বহিৰাগতে যে ব্যৱসায় বাণিজ্য যে কৰি আছে, ইহঁতৰ মাজত কিবা এই একতাটো আছে, কিন্তু আমাৰ অসমীয়াৰ মাজত এই একতাটো নাই। আজি আমাৰ অসমীয়াক সহায় নকৰোঁ, আমি অসমীয়াৰ আমি ভালটো নিবিচাৰোঁ। সেইকাৰণে যে আমাৰ অসমখন যে বহুত পিছ পৰি আছে। গৰীব ৰাজ্যৰ তালিকাত নহয় আমাৰ অসমখন 6 নম্বৰ নে 7 নম্বৰত আহে। কিন্তু আমাৰ অসমখনত যে বহিৰাগতে আহি পেলাই ব্যৱসায় বাণিজ্য যে কৰি আছে, ইহঁতৰ মাজত একতাটো আছে। ইহঁতে পৰস্পৰক ইহঁতে সহায় কৰে, ইহঁতে আদৰ কৰে নিজৰ জাতিৰ মানুহখিনিক। কিবা এটা যদি হয়, যদি ইহঁতে এজনে নহয় প্ৰায় 10জনে ইহঁতে সহায় কৰিবলৈ আগবাঢ়ি যায় অন্য সম্প্ৰদায়ৰ মানুহখিনি, যোনে অসমত বহিৰাগতে যে আছে। কিন্তু আমাৰ অসমীয়াই সহায় নকৰে, অসমীয়াৰ ভালটো নিবিচাৰে, চিন্তা নকৰে। কোনোবা অসমীয়াৰ যদি কিবা এটা যদি আপোনাৰ কিবা যদি অসুবিধাত যদি পৰি আছে, তাক চাই কিনে তাৰ ওপৰত হাঁহিব তাক। কিন্তু এইটো নহয় যে অসমীয়া মানুহ যেতিয়া অসুবিধাত পৰি আছে তাক যেনে সহায় কৰোঁ, সহায়ৰ হাত এখন আগবঢ়াওঁ, সেইটো কাম আমাৰ অসমীয়াই নকৰে। এইটো আপোনালোকে ওচৰে পাঁজৰে অলপ ধ্যান দিলে আপোনালোকে দেখা পাই যাব, গম পাই যাব। অসমীয়াই সহায় কৰিব লাগিব, অসমীয়াৰ কাৰণে ভাল চিন্তা কৰিব লাগিব, তেতিয়াই অসমীয়া জাতিটো বা অসমখন আগবাঢ়িব পাৰিব। একতাটো বহুত ডাঙৰ শক্তি, যোনটো কাম আমি এজনে কৰিব নোৱাৰোঁ সেই দুজনে কৰিব পাৰোঁ, যোনটো কাম আমি দুজনেও কৰিব নোৱাৰোঁ সেইটো আমি 10জনে মিলি পেলাই কৰিব পাৰোঁ। একতাটো বহুত ডাঙৰ শক্তি হয়, আমি সৰুতে পঢ়িছিলোঁ নহয়, একতা শক্তিটো বহুত ডাঙৰ শক্তি। এতিয়া আমাৰ অসমীয়াৰ মাজত একতাটো নাই। যদি আমাৰ অসমীয়াৰ মাজত একতা যদি থাকিল যদি হয়, আজি অসমখন আজি ক'ত কিমান আগত গুচি গ'লে কল্পনাও কৰিব নোৱাৰিলোঁ আমি। কিন্তু চবতকৈ ডাঙৰ সমস্যা কি, আমাৰ অসমীয়াৰ মাজত একতাটোৱে নাই। হ'ব পাৰে কিবা ভুল ক'ব পাৰোঁ, তাৰ কাৰণে মাফ কৰিব।